দিনৰ এক সাধু শুনা অসম দেশত ঘটা ভীষণ কথা পুৰণি দিনৰ এক সাধু শুনা অসম দেশতে ঘটা ভীষণ কথা আছিল এখন দেশ অসম বুলি আছিল এটা অসমীয়া জাতি 15 বছৰীয়া এজন ৰজা কাহানিও নুবুজিলে প্ৰজাৰ ব্যথা 15 বছৰীয়া এজন ৰজা কাহানিও নুবুজিলে প্ৰজাৰ ব্যথা সেইজন ৰজাৰ এক চতুৰ মন্ত্ৰী দেশখন কৰিছিলে মৰিশালী প্ৰজাৰ ভঁৰাল কুৰুকি তেওঁই দেশৰ প্ৰতাপী মন্ত্ৰী প্ৰজাৰ ভঁৰাল কুৰুকি তেওঁই দেশৰ প্ৰতাপী মন্ত্ৰী এবাৰ প্ৰজাগণে হাতে হাতে ধৰি উফৰালে বাপেকে ৰজাৰ গাদী এবাৰ প্ৰজাগণে হাতে হাতে ধৰি উফৰালে বাপেকে ৰজাৰ গাদী এইবাৰ ৰজা কোন জানানে নেজানা এইবেলি ৰজা কোন জানানে নেজানা দেশৰ হকেমতা দেশৰ কথা কোৱা দেশৰে এজন খিলঞ্জীয়া তাতেই নুকাৰ কত কি হৈ গল ৰাম গহি লংকাত ৰাৱণেইটো হল অতিকৈ লাজ লগা কথাটো হল সেই যে তাহানিৰ চতুৰ মন্ত্ৰী সেই যে তাহানিৰ শিয়াল মন্ত্ৰী নতুন ৰজাৰ ৰাজসভাত মন্ত্ৰী হল তেল তুল দি লৰা ৰজাৰ শাসন চলিল চাবি দিয়া পুতলাৰ ভাষণ বাঢ়িল লৰা ৰজাৰ শাসন চলিল চাবি দিয়া পুতলাৰ ভাষণ বাঢ়িল প্ৰতিবাদৰ ভাষা নুবুজে ৰজাই প্ৰতিবাদ কৰিলে ফাটে কথৰাই নিজৰে মজিয়াত নাছিল পীৰা গাদীৰ স্বাৰ্থত ভূতৰ অংকত চপাই ললে বহু অনা অসমীয়া জাতিটোক ঠেলি লৈ ৰখা তলে গাদীখন বচালে চলে বলে জাতিটোক ঠেলি লৈ ৰখা তলে গাদীখন বচালে চলে বলে অসম দেশৰ কথা কিমান আৰু কবা জাতি মাতি ভেটি বুলি প্লিজ আৰু নকবা না